তো গুড মৰ্নিং গাইজ উঠি কিনে মই ব্ৰাছডাল হাতত লৈ আহি গ'লোঁ এতিয়া গাইজ মই যাই আছোঁ এনেই আৰু ৰাস্তা ফুৰিব আহিলোঁ ব্ৰাছ কৰি আৰু এইফালে মোৰ লগত আছে সাগৰ ভাই আৰু গাইজ মানে কি হ'ল এইটো মোৰ 2 নম্বৰ ব্লগ আপোনালোকেতো গম পাইছে আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা হ'ব মই নিজে নাজানো চাই থাককচোন গাইজ তো গাইজ এইবাৰ আহিলোঁ ডাইৰেক্ট পথাৰত লাগি আৰু মানে গাইজ কি হ'ল এই ঠাণ্ডা দিনত এই পথাৰ ৰ'দটো কিবা এটা ভাল লাগে আৰু পুৱাই উঠি আৰু এইফালে যোৱাকালিতো হেৰি গৈছে মেজি আংকা জ্বলাই দিছে আৰু এতিয়া নাতে মানে অলপমান বহি কিনে ৰ'দটো পুৱা আৰু একবাৰ পথাৰৰ ভিউটো চাই লওক ভাল লাগে আৰু গাইজ পুৱাই ৰ'দ পুৱা কিবা এটা লাগি আছে তো গাইজ বহি আছিলোঁ বহি থাকোঁতে আহি গ'ল আৰু আমাৰ লগত আমাৰ ডেকা এইফালে ডেকা আছে ডেকা কি কবি কিউবি মানে তোৰ চেনেলটো খুলিছে ভালে কথা মানে যেহেতু আমি দু চেনেলটো খুলিছিলোঁ বহুত দিন হ'ল কিন্তু সেইটো ভ্লগত তাৰমানে তই খুলিছা ভালে হৈছে মানে কি হ'ল মই বেলেগত থাকোঁ তই বেলেগত থাকা মই থাকোঁ কামত তই থাকা কামত কেতিয়াবা হেনে নহয় বেলেগ বেলেগত থাকোঁ না বিজি থাকোঁ তই ভিডিঅ' দিয়া নাযায় নে তই ভিডিঅ' দিয়া নাগিলে আমাৰ চেনেলটো গ্ৰ' নহ'ব নে আৰু চেনেলটো খুলি দিছে গাইজ ব্লগাৰ কৌশিক হয় না সকলোৱে চাব ছাপোৰ্ট কৰিব ছাবস্ক্ৰাইবটো কৰি দিবি ছাবস্ক্ৰাইবটো মেইন আৰু ছাবস্ক্ৰাইবটো মেইন ফুল ছাপোৰ্ট লাগে আৰু হেৰি গাইজ তই ভিডিঅ' খাবা আহিবি পিছত আৰু নকবি মাতা নাই বুলি না কি তো আহিবি আমাৰ তাত পিছে মই যাম ব্ৰাছ কৰি আছোঁ মই শিকি আছোঁ দে চাহটো আমাৰ তাত খাই যাবি দে তো গাইজ বঢ়িয়াকৈ ভাত চাত খাই ল'লোঁ এতিয়া আপোনালোকেতো গম ভাবছিয়ে চাগে চশমা মাৰি ক'ত যাই আছে আমাৰ চালত তো গাইজ বগৰী খাব যাই আছোঁ সেইফালে মোৰ লগত ই শিকি আছে সাগৰ আছে ই শিকি আহি তো গাইজ বঢ়িয়াকৈ যাই লওঁ যাই কিনে আগত যাই দেখোন মাত তো গাইজ এতিয়া পথাৰত যাই আছোঁ আমি তিনিও পথাৰত যাই আছোঁ এতিয়া গাইজ বগৰী খাম বুলিতো যাই আছোঁ কিন্তু বগৰী বা আছে নে নাই আকৌ গম পোৱা নাই বঢ়িয়াকৈ জ্বালা লৈছোঁ আৰু এইফালে আৰু কি ক'বাৰ কিবা বগী থাকে গাইছে অলপ পাগল মোচন চাবই থাক এক্টৰ এইফালে আমি খানা জংঘলত ঘুমাই আহিছোঁ বঢ়িয়াকৈ তো গাইজ ডাইৰেক্ট আগত যাই লগ পাম গাইজ কি ৰাখ সেই আইকি ডাইৰেক্ট বগৰী খাৱাত লাগছি এইফালে আমি বঢ়িয়াকৈ বগৰীৰ গাছ পালোঁ দুই এটা জুম কৰি দিছোঁ চাক আপোনালোকেও এনজয় লওক বতৰৰ বস্তু যিহেতু চবে খাব লাগে আৰু আপোনালোকে বাৰু বগৰী চগৰী খাই যদি আহিব আমাৰ ফালে মানে বগৰীৰ গাছ চাছ আছে বঢ়িয়া আৰু বগৰীৰ সদু আছে আহিব আহি কিনে মোক কণ্টেক্ট কৰিব বগৰী খাব ইচ্ছা গ'লে যিহেতু বঢ়িয়া একদম গাঁৱলীয়া বস্তু খাব লাগে তো এতিয়া আমি বগৰীকেইটা বঢ়িয়াকৈ পাৰি লওঁ পাৰি কিনে বঢ়িয়াকৈ দেখাই আছোঁ আপোনালোকক চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক খালি তো গাইজ বঢ়িয়াকৈ 2টা বগৰী লৈ ল'লোঁ আৰু এতিয়া এই বগৰী কেনে ক'ত আপোনালোকক বাৰু মই কৈ আছোঁ খাই কিনে টেঙা আছে গাইজ অলপ আৰু এই বগৰী বহুত ডাঙৰ হয় এই বগৰীটো বাৰু খাব পাৰি আৰু এটা বস্তু দেখাই আছোঁ চাওকচোন চাৱে গাইজ চাৱে প্ৰেম চাৱে তাৰ দেখছে গাইজ এনেই মানুহ হ'ব লাগে চাৱে কি কৰিছে দে লাগি থাক দেখছে গাইজ প্ৰেম চলি দেখছোঁ দে আৰু পথাৰত প্ৰেম কৰি আহিছি দে ইয়াৰ আমাৰ এইবিলাক নাই দে গাইজ আপি চাপি একো নাই গাইজ বঢ়িয়াকৈ আমি বগৰী খাই ল'লোঁ এতিয়া মানে ঘৰত যাওঁ আৰু ঘৰত যাই কিনে নেক্সট ভাটিবেলা ক'ৰবাত যাওঁ বাৰু গেলি বাৰু দেখাম বাৰু আছে এই তো গাইজ এতিয়া ঘৰত যাওঁ নেক্সট লগ পাম আৰু তো গাইজ বঢ়িয়াকৈ বগৰী খাই পালোঁ আহি কিনে এতিয়া এনেকৈ ঘৰত এনে বাগৰি আছোঁ যিহেতু আকৌ কাম চাম নাই ঘুমাই আছোঁ আৰু গাইজ এটা বস্তু চাইছোঁ চাই গাইজ সেনেকৈ দেখিছিলে যি সেনেকৈ আৰু ফোনতে গাইজ বিজি পাগল প্ৰেমিকে গিলা গাইজ বঢ়িয়াকৈ মই এতিয়া ভাত চাত নাখাওঁ ডাইৰেক্ট ভাটিবেলা ক'ৰবাত যাম গেলি দেখাম আৰু
তো গাইছ মই একদম কৈছিলোঁ অলপ আগত যি ভাটিবেলা ওলাই যাম বঢ়িয়াকৈ এতিয়া গাইছ বঢ়িয়াকৈ ওলাই আহিলোঁ এতিয়া মানে অলপ ফুৰি আহোঁ এফালে ই আহিছে এফালে ই আছে সাগৰ চাফৰি সি তো গাইছ এতিয়া বঢ়িয়াকৈ আমি অলপমান ফুৰিব যাওঁ তো চাই থাকোঁ আৰু তো গাইছ বঢ়িয়াকৈ টেনশ্যন মাৰি ওলাই আহিলোঁ এতিয়া আমি যাম ফুৰিব তো ক'ত যাম ফুৰিব চাই থাকোঁ আৰু ক'তো নাযায় এনেই ঘূৰি থাকিম আৰু আমাৰ আকৌ এইগিলা টেনশ্যন নাই ঘৰত যাম তো গাইছ আগে এটা কেপি গ'ল লৈ লৈছোঁ অলপমান চুবেই লওঁ নেক্সট আমি ভাবিম ক'ত যাম তো গাইছ ডাইৰেক্ট আহিলোঁ এবাৰ বাগবাৰীত আহিলোঁ লোকেটাৰ ঘৰত তো ই বোলে কিবা ভুলি মাৰে দে মাৰ দাং ৱে কি এইটো তো গাইজ বঢ়িয়াকৈ আহি পালোঁ এটা জেগাত আহি কিনে আমি অলপমান ৰখিছোঁ আৰু এনেকৈ ইয়াতে আছে এনেকৈ ৰখি এতিয়া অধি গেলি কেন্দি কণা পায় এনেকৈ কেন্দি কণা হয় অলপ হ'লে কিনে ডাইৰেক্ট আৰু ঘৰতে যাম চাগে এই আৰু গাইজ চাই থাক খালি তো গাইজ বঢ়িয়াকৈ এতিয়া আমি ফুচকা খাম ফুচকা মানে দাদা এটাই আহিছিল ফুচকা লৈ তো এতিয়া আমি ফুচকা এটা খাম নেকি খাই ল'ম দে গাইজ তো গাইজ বঢ়িয়াকৈ ফুৰি চুৰি আহিলোঁ আৰু গাইজ এতিয়া প্ৰায় ৰাতিয়ে হ'ল ক'ব গ'লে আৰু এতিয়া হেৰিটো শেষ নৰ'ব গাইজ চাই থাকক এতিয়া ক'ত যাম কি কৰোঁ এতিয়া মানে অলপমান ৰঙেত দেখি যাম আৰু তো দেখি আছোঁ গাইজ এই গাইজ মোৰ লগত যি আছে জোনে গাইজ সি মানে গাইজ ঘৰত বোলে চাহ নাখায়ে সেইকাৰণে সেইকাৰণে ষ্টেচন আহিলোঁ চাহ খাবা চাহ হৈ বোলে ডাইৰেক্ট ষ্টেচন আহিলোঁ এতিয়া চাহ খাবা আৰু গাইজ ইয়াতে নন ষ্টপ মানুহ থাকে প্ৰায় ইয়াতে বঢ়িয়াকৈ মানুহ চানুহ ফুল হৈ থাকে চাহ তাহ খালোঁ দে গাইজ আৰু গাইজ টুপি চুপি বঢ়িয়াকৈ মাৰি লৈছোঁ মানে ঠাণ্ডা বহুত এতিয়া বঢ়িয়াকৈ আমি চাহটো খালোঁ খাই কিনে ইয়াতে অলপ টাইম থাকোঁ খাই কিনে ঘৰতে যাওঁ আৰু তো গাইজ আহি পালোঁ ঘৰ এতিয়া বঢ়িয়াকৈ ঘুমাওঁ আৰু এতিয়া প্ৰায় টাইম হৈছে 9টা বাজছি আৰু গাইজ তো এতিয়া বঢ়িয়াকৈ ঘুমাওঁ যাই কিনে ভাত চাত খাই কিনে ঘুমাওঁ তো গাইজ আজি ভিডিঅ'টো ইমানে আছিল আৰু গাইজ এইটো ভিডিঅ' চবেই অলপ শ্বেয়াৰ কৰি দিব গাইজ আৰু ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব